আপোনাক আমি তামোল পাণেৰে আদৰণি জনাইছো আপুনি এইটো গ্ৰহণ কৰক বেছি কথা নাপাতো আৰু আমাৰ ধৰ ইফালে অকমান অসুবিধা চলি আছে মাজতে তাৰ কাৰণে আমাৰ ল'ৰাখিনিৰ মানে মনটো ভাল লাগিবৰ কাৰণে কিবা এটা আপুনি হেৰি কৰক গ্ৰহণ কৰক একদম বঢ়িয়া সুন্দৰ ৰাস্তা কৰি দিয়ক আপোনাক এতিয়া নিমন্ত্ৰণ জনালো আহি থাকক ধুনীয়াকে তো চলিয়ে শুরু করতে हैं আৰু আমাৰ ঘৰৰ ওচৰত মানে বিয়া আৰু বিয়া বুলি ক'লে এইটো জানাই গা 7খন 8খন 9খন 10খন লাগি থাকে আৰু বিয়াৰ কাৰণে মই যাই আছোঁ আমাৰ ওচৰৰে বিয়া ঘৰলৈকে আৰু বিয়া ঘৰত মানে বৰ্তমান বনাইছে মণ্ডপ যিটো চাকি দিয়া ঘৰ সেইটো আৰু তালৈকে ধুনীয়াকৈ কলত তলত সেৱা কৰি লৈছোঁ লৈ একদম পূৰা ভিতৰলৈকে সোমাই গৈছোঁ যাই অলপ পৰিৱেশটো মানে চাই লৈছোঁ এনেকৈ থিয়া হৈ কোনে কি কৰি আছে পৰিৱেশে চাই লৈ একদম পূৰা লাগি যাম আৰু কামত লাহে লাহে আৰু এইফালে পূৰা মানুহবিলাকে মণ্ডপ বনোৱাত ব্যস্ত হৈ আছে আৰু গাঁৱত মানে যিমানখিনি ল'ৰা থাকে গোটেইখিনি ল'ৰাই আহি একেলগে বঢ়িয়াকৈ কল চল কাটি ধুনীয়াকৈ মণ্ডপটো বনাই দিয়ে আৰু মানে ধৰক ভাড়াটো আনিব পাৰি ভাড়াত অনাতছে নিজে বনাই উলিওৱা মণ্ডপটো এটা চাৰ্জ এটা বেলেগ হয় আৰু সেইকাৰণে আমাৰ গাঁৱৰ ল'ৰাবিলাকে ধুনীয়াকৈ বনাই দিয়ে আৰু এতিয়া বৰ্তমান আৰম্ভ কৰিছে এখন বেৰা হৈছেহে আৰু সিফালে 3খন বেৰা আছে দিব আৰু মই ধুনীয়াকৈ দেখাই থাকিম চাই থাককচোন বাৰু কেনেকুৱা হয় আমাৰ গাঁৱলীয়া বিয়াৰ একদম ধুনীয়া পৰিৱেশ এটা আৰু মই কিবা কিবি অলপ লাই দিলোঁ ধুনীয়াকৈ কল বেছিকৈ লাই মানে কলৰ বহুকা আলু এটা লাই দিছোঁ আৰু ৰাইজৰ লগত মিলাকৈ আৰু মই এডাল লৈ যাই মানে বঢ়িয়াকৈ কিবা এটা ডিজাইন দি চালোঁ আৰু ডিজাইনটো দি চাওঁতে ডিজাইনটো মানে নিমিলিল এডাল পেলাই দিলা আৰু নেক্সট টাইম এডাল লৈ গৈছোঁ ধুনীয়াকৈ মানে সেইটো ডিজাইন দি চাম আৰু কেনেকুৱা হয় আৰু এডাল কলৰ বৰষা টানি আনিলোঁ বঢ়িয়াকৈ আনি পেলাই একদম মণ্ডপটোৰ একদম মাজতে দি চাম কেনেকুৱা এটা ডিজাইন হয় ভাল লাগিছিল কিন্তু ডিজাইনটো কিন্তু নিদিয়ে বোলে কিবা বেলেগ বনাব আৰু পূৰা মিস্ত্ৰী লাগি আছে পূৰা কামত এখন আধা হ'লে এইবিলাক কলৰ বৰষাৰে চাওকচোন কি ধুনীয়া মণ্ডপ বনাইছে এইটো পূৰা গজল চজল মাৰি আছে খাটা খিটিকে আৰু গাঁৱৰ পৰিৱেশটো হ'ল এটা সুকীয়া পৰিৱেশ আৰু কাৰো মানে হিংসা ভাৱ নাই সকলোৱে মিলিজুলি ওলাই আহে ধুনীয়াকৈ কাম কৰে ধুনীয়াকৈ কলৰ গছ এডাল কাটি আনিব ডাঙৰ কলৰ গছ আৰু তাৰ পৰা দোনাবিলাক এৰাই আৰু সেই দোনাৰ পৰাই এই মণ্ডপটো তৈয়াৰ কৰা হয় চাওকচোন বাৰু কেনেকুৱা পায় আৰু কেনে লাগিছে মণ্ডপটো এতিয়ালৈ পূৰা কমপ্লিট হোৱাই নাই পূৰা আধা বনোৱা হৈছে আৰু এইখন পূৰা লাগি আছে চলিবিলাক কামত আৰু মই দেখাই দিছোঁ এই জেগাখিনিত মানে চাকি দিয়া জেগা আৰু তলত চাকি দিয়া হ'ব আৰু বৰ্তমান বেৰাকেইখন ক্লিয়াৰ হ'ল আৰু বৰ্তমান ডিজাইনত লাগি আছে চলিবিলাক পূৰা ডিজাইন কৰি আছে আৰু বহুত টাইম যোৱাৰ পিছত মণ্ডপটো ক্লিয়াৰ হ'ল ধুনীয়াকৈ মোটামুটি 2-3 ঘণ্টা লাগি যায় এইটো মণ্ডপ বনাওঁতে আৰু কেনেকুৱা পালে এইবিলাক ডিজাইন চিজাইন কিবা কিবি দিলোঁ ফুল চুল লগাই দিলোঁ আৰু কেনেকুৱা পালে প্লিজ এটা কমেণ্ট কৰি জনাবচোন আমাৰ গাঁৱলীয়া বিয়াৰ মণ্ডপ এইটো কালি বিয়া আছিল আৰু মই বিয়াত মানে দিনত ভিডিঅ' নকৰিলোঁ ৰাতি যেতিয়া দৰা আহিছে কইনা নিব আৰু দৰা আহাৰ এটা ভিডিঅ' বনাইছোঁ মানে দৰাক প্ৰশ্ন হ'লা কিবা কিবি এনেকুৱা আৰু ভিডিঅ'টো লগাই দিছোঁ একদম চাওক আপোনালোকে বেছি কথা নাপাতো ক'ত যাব আহিছে আপোনাৰ নাম নকবি কথা কি প্ৰতাপ তালুকদাৰ প্ৰতাপ তালুকদাৰ ডাকঘৰ কেন্দুৱা গাঁও খুঙাৰ পৰা ডাক কুমচাংক 781121 বিবাহ কৰাবলৈ ক'লে যাব বিবাহ কৰাবলৈ দৰং জিলাৰ চিপাজাৰৰ বিবাহ কৰাবলৈ আপোনাক বাৰু কথা পাতি ভাল লাগিল আমি বেছি সময় নকৰোঁ হৈছে কাৰণে আহিলে হ'ব এনেকৈ যিটো আমি ধৰ চিনাকি হওঁ চিনাকি হোৱাৰ মাজতে মানে কিছু ধৰ আমাৰ নিয়ম থাকে আপোনাক আমি তামোল পাণেৰে আদৰণি জনাইছোঁ আপুনি এইটো গ্ৰহণ কৰক বেছি কথা নাপাতো আৰু আমাৰ ধৰ ইফালে অকমান অসুবিধা চলি আছে মাজতে তাৰ কাৰণে আমাৰ ল'ৰাখিনিৰ মানে মনটো ভাল লাগিবৰ কাৰণে কিবা এটা আপুনি হেৰি কৰক গ্ৰহণ কৰক একদম বঢ়িয়া সুন্দৰ ৰাস্তা কৰি দিয়ক আপোনাক
এতিয়া নিমন্ত্ৰণ জনালো আহি থাকক ধুনীয়াকে আহি থাকক আমার দরা কেন বেশি একদম ধুনীয়া ল'ৰা আহি থাকক আহি থাকক কালি পাই যাবি দৰা আন্টি পাঁচটো কৰি দিয়ে আমার কোনো আনা নাই দিবই লাগিব আপোনালোকে জুগৰি নাপায় তো কইনা নাপায় নাপায় আপোনালোকে তৰা মানুহখিনি নাপায় কইনা উৰা দিব আকলে মাকলে আৰু ভিডিঅ' নিশ্চয় লগ পাই গেলো আৰু ভিডিঅ' চাৱা দাদা কেইজনমানক লগ পাই গ'লো হঠাৎ আৰু ধুনীয়াকৈ ফটো দুখনমান উঠি ল'লোঁ দাদাহঁতৰ লগত আৰু গাঁৱলীয়া বিয়াৰ সৰু পৰিৱেশ এটা দেখালোঁ আপোনালোকক যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব